নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জোৰোণৰ কাপোৰৰ 4 নম্বৰ কাপোৰযোৰৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই কাপোৰযোৰৰ মেখেলা আৰু ব্লাউজটো আছে পিয়ৰ পাটত আৰু চাদৰখন আছে কেঁচা পাটত। পাতল আকাশী কালাৰত কপাৰ আৰু চিলভাৰ গুণাৰ কাম কৰা এই কাপোৰযোৰ ইমান বেছি এলিগেণ্ট লুক এটা দিয়ে নহয়। এয়া চাওকচোন, মেখেলাখনত আঁঠুৰ ওপৰলৈকে ফুল আছে আৰু ফুলৰ ডিজাইনটো ইমান বেছি ধুনীয়া। চাদৰখন কিন্তু বুটা ষ্টাইলত আছে দেই। যদিও চাদৰখন বুটা ষ্টাইলত আছে, ইয়াৰ আঁচলটো খুব হেভিকৈ আছে। কপাৰ আৰু চিলভাৰ গুণাত যিহেতু কাম আছে, মই দহিকেইটাও কপাৰ কালাৰতে বটিছোঁ। কাপোৰযোৰৰ কালাৰটো ইমান বেছি মৰম লগা আৰু এই কাপোৰযোৰ মোৰ বহুত বেছি প্ৰিয় হয়। মই ব্লাউজটো চিম্পুলকৈ চিলাইছোঁ, যিহেতু পাটৰ কাপোৰ হয়। পাটৰ কাপোৰৰ ব্লাউজবিলাক সাধাৰণতে চিম্পুলকৈ চিলোৱা হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু মোৰ এইটো ছিৰিজৰ গোটেইকেইটা ভিডিঅ' চাব বুলি আশা থাকিল আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈকে বাই বাই।